Hey everyone, আশা ৰাখিছো আপোনালোক আটাই কুশলে আছে। আজি আপোনালোকলৈ এটা ৰেচিপি ভিডিঅ' লৈ আহিছো। আজি আনিছো আপোনালোকলৈ হোল চিকেন বেকড ৰেচিপি এটা। আশা ৰাখিছো ৰেচিপিটো চাই আপোনালোকে নিশ্চয় ভাল পাব। আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি বেল আইকনটি হিট কৰি দিব। লগতে আজিৰ ভিডিঅ'টি চাই যদি ভাল পায় তেনেহলে লাইক, শেয়াৰ, কমেন্ট কৰিবলৈ নাপাহৰিব। আহক তেনেহলে আজিৰ ভিডিঅ'টি আৰম্ভ কৰো। এয়া মই এটা গোটা চিকেন লৈছো, ভিতৰখিনি ভালদৰে সাফা কৰি লোৱা হৈছে আৰু এতিয়া লৈছো অলপমান নেমু, পিয়াজ, নহৰু, আদা আৰু জলকীয়া। লগতে লৈছো নৰসিংহ পাত আৰু পদিনা পাত। এতিয়া লৈছো এটা বাটিত অলপমান জিৰা, ধনিয়া, গৰম মছলা আৰু ৰেড চিলি পাউডাৰ এচামুচ দিছো। আৰু যদি চিকেনটো ডাঙৰ হয় তেতিয়া আপোনালোকে পৰিমাণটো বঢ়াই দিব। আৰু এতিয়া দিছো ইয়াত নেমুৰ ৰস, লগতে দিব লাগিব হালধি, নিমখ, জালুকৰ গুড়ি আৰু অলপমান কেঁচা মিঠাতেল। মই প্ৰথমতে দিয়া নহল, পৰাপক্ষত নেমুৰ ৰস দিয়া আগতে সেইখিনিও দি ল'ব। আৰু এতিয়া দিছো অলপমান হালধি, লগতে দিছো সোৱাদ অনুসৰি নিমখ। নেমুৰ ৰস আপোনালোকে মছলাখিনি এবজৰ্ব কৰিব পৰাকৈ দিব। আৰু এতিয়া দিছো 1 চামুচ জালুকৰ গুড়ি, লগতে দিছো অলপমান কেঁচা মিঠাতেল। আৰু এয়া চাওক মছলাখিনি তৈয়াৰ হৈ গ'ল। চিকেনত মছলা লগোৱাৰ আগতে অলপমান কেঁচা মিঠাতেল চাৰিওফালে ভালদৰে সানি লৈছো। আৰু এতিয়া মিঠাতেল সানি হোৱাৰ পাছত ইয়াত চাৰিওকাষে ভালদৰে বনাই লোৱা মছলাখিনি লগাই দিম। গোটেই চিকেনটোত ভালদৰে মছলা লগোৱাৰ পাছত ভিতৰতো ভালদৰে মছলাখিনি লগাই দিম। আপোনালোকে যদি ইচ্ছা কৰে অকণমান কেঁচা জলকীয়া আৰু আদা নহৰু পিচিও দিব পাৰে, কিন্তু মই গোটাকৈয়ে দিছো। এতিয়া এই কাটি লোৱা পিয়াজ, নহৰু, আদা, জলকীয়াখিনিত অকণমান এই মছলাখিনি মিক্স কৰি ললো। লগতে দিলো অলপমান নিমখ। তাৰ পাছত ভিতৰত এইখিনি ভালদৰে সুমুৱাই দিছো। আৰু এতিয়া দিছো নৰসিংহ আৰু ধনিয়াৰ পাতখিনি। ইয়াৰ লগতে আপোনালোকে নেমু টুকুৰা-টুকুৰকৈ সুমুৱাই দিব পাৰে, কিন্তু মই দিয়া নাই। এইখিনি ৰেডি কৰি হোৱাৰ পাছত এতিয়া এখন চিলভাৰ ফইলত এনেদৰে চিকেনটো মেৰিয়াই দিছো। এনেকৈ মেৰিয়াই 170 ডিগ্ৰীত মই প্ৰায় 20 পৰা 25 মিনিটমান সময় বেক কৰিম। তাৰ পাছত ওপৰৰ অংশটোৰ পৰা চিলভাৰ ফইলখন আঁতৰাই দিম, যাতে অকণমান চিকেনটো ড্ৰাই হ'ব পাৰে, নহ'লে বেছিকৈ পানী হৈ থাকিব। প্ৰায় 45 মিনিটমান সময় লাগিব। এয়া মই প্ৰথমবাৰৰ কাৰণে 20 মিনিটলৈ দিলোঁ। আৰু 20 মিনিট হোৱাৰ পাছত মই আকৌ ওপৰৰ ফইলটো এৰুৱাই দিলোঁ। আকৌ মই 20 মিনিটৰ কাৰণে দিম, কিন্তু প্ৰথমতে ওপৰৰ ছাইড এটা 10 মিনিটৰ কাৰণে দিছোঁ। আকৌ 10 মিনিটৰ পাছত এটা লুটিয়াই দিলোঁ। আৰু এয়া চাওক হোল চিকেন বেকড খাবলৈ সাজু হৈ গ'ল। আৰু আপোনালোকক মই অকণমান কাটিও দেখুৱাম। চিকেনটো ভালকৈ সিজিছে। পিছে মই ভালদৰে ফটো মৰাও নহ'ল অলপমান সজাই লৈ, কাৰণ নমাই ভাত খাবলৈ সাজু হৈয়ে আছিলে, সেইকাৰণে ভাত খাই দিলোঁ। এয়া চাওক এডোখৰ কাটি দেখুৱাইছোঁ, ভালদৰে সিজিছে। বেক চিকেন ৰেচিপিটো যদি ভাল পালে নিশ্চয় আপোনালোকেও ঘৰত এবাৰ বনাই চাব আৰু মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি দিব। আকৌ আহিম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁতেনে ধন্যবাদ।